everyone. Repixon GK YouTube channel আপোনালোকক স্বাগতম জনাইছো। আজি আমি কৰিম দশম শ্ৰেণীৰ গণিতৰ যিখন কিতাপ তাৰ প্ৰথম চেপ্টাৰটোৰ কিন্তু তাৰ আগতে প্ৰথম চেপ্টাৰটো কি আছে তাৰ বিষয়ে অলপ আভাস দি লওঁ আৰু প্ৰথম যেটো চেপ্টাৰ হেতু হৈছে বাস্তৱ সংখ্যা আৰু বাস্তৱ সংখ্যাৰ বিষয়ে জনাৰ আগতে আমি যেটো নাম্বাৰ সিস্টেম যেটো ক্লাস 9 ত আছে হেতু আমি জানিব লাগিব গতিকে প্ৰথম মই নাম্বাৰ সিস্টেমটো স্টাৰ্ট কৰিম অৰ্থাৎ সংখ্যা প্ৰণালী অৰ্থাৎ কি নাম্বাৰ আমাৰ আছে তাৰ পাছত আমি বাস্তৱ সংখ্যাটো স্টাৰ্ট কৰিম আৰু তাৰ পাছত বাস্তৱ সংখ্যাৰ ভিতৰত যিখিনি বস্তু আছে সেইখিনি টপিক ওয়াইজ আমি ডিসকাস কৰি যাম লগতে যিখিনি উদাহৰণ আছে সেইখিনি কৰিম লগতে আমি যিখিনি এক্সাৰসাইজ দিয়া আছে কিতাপখন সেইখিনি আমি অনুক্ৰমে একাধিক ক্ৰমে আমি কৰি যাম এতিয়া আমাৰ প্ৰথম যেটো দশম শ্ৰেণীৰ কিতাপৰ চেপ্টাৰ এই চেপ্টাৰটো হৈছে বাস্তৱ সংখ্যা আৰু ইংৰাজীত কয় ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা আৰু ইংৰাজীত কয় ৰিয়েল নাম্বাৰছ এটা চেপ্টাৰৰ নামটো দিছে বাস্তৱ সংখ্যা অৰ্থাৎ ইয়াত আমাৰ বাস্তৱ সংখ্যাখিনি আছে কিন্তু বাস্তৱ সংখ্যাখিনি কি আৰু ইয়াত কি সংখ্যা একচুয়ালি পৰে সেইখিনি জানিবৰ কাৰণে আমি অকমান ৰিভাইজ কৰি লওঁ সো প্ৰথম আমি নাম্বাৰ সিস্টেমখিনি অকমান ৰিভাইজ কৰি লওঁ গতিকে আমি জানো যে প্ৰথম যিখিনি নাম্বাৰ আমাৰ হয় নাম্বাৰ কোনখিনিৰ পৰা ষ্টাৰ্ট হৈছে প্ৰথম নাম্বাৰখিনি হৈছে নেচাৰেল নাম্বাৰছ নেচাৰেল নাম্বাৰছ আৰু অসমীয়াত কয় স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰছ আৰু অসমীয়াত কয় স্বাভাৱিক সংখ্যা আৰু এই সংখ্যাখিনি আমাৰ কি পৰে এই সংখ্যাখিনি পৰে আমাৰ একৰ পৰা ষ্টাৰ্ট কৰি পিনে যিখিনি সংখ্যা সেইখিনি পৰে যিবিলাক গোটা সংখ্যা অৰ্থাৎ 1 2 3 4 5 ডট 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 এটসেট্ৰা এইবিলাক সংখ্যা হৈছে আমাৰ নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা দুই নম্বৰ আমাৰ সংখ্যাখিনি আছে পূৰ্ণ সংখ্যা বা হোল নাম্বাৰছ অসমীয়াত কোৱা হয় পূৰ্ণ সংখ্যা আৰু ইয়াত কি হয় ইয়াত যিখিনি স্বাভাৱিক সংখ্যা আছে সেইখিনিয়ে থাকে এক্সট্ৰাকে আকৌ শূন্যটো ইয়াত আমি ভৰাই দিওঁ অৰ্থাৎ 0 1 2 3 4 ডট 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 অৰ্থাৎ শূন্যটো আমি যেতিয়া আমি ভৰাই দিওঁ শূন্যটো ধৰি পিনে যিবোৰ গোটা নম্বৰ সেইবিলাকক কৰা হয় আমাৰ পূৰ্ণ সংখ্যা খালি মনত ৰাখিব ইয়াত আমাৰ হৰে ধনাত্মক সংখ্যাখিনি আমি কনসিডাৰ কৰিম নেক্সট ইয়াৰ পাছত আহিলে আমাৰ অখণ্ড সংখ্যা ইংৰাজীত কোৱা হয় ইন্টিজাৰ্ছ ইয়াক জেড অৰ্ডাৰ বুজোৱা হয় ইয়াত এটা কথা কৈ দিওঁ যিখিনি নেচাৰেল নাম্বাৰ ইয়াক এন অৰ্ডাৰ বুজোৱা হয় যিখিনি পূৰ্ণ সংখ্যা ইয়াক ডব্লিউ অৰ্ডাৰ বুজোৱা হয় আৰু ইন্টিজাৰ্ছ অসমীয়াত অখণ্ড সংখ্যা যিখিনি এখিনিক আমাৰ জেড অৰ্ডাৰ বুজোৱা হয় জেডটো এটা গ্ৰীক ৱৰ্ডৰ পৰা আহিছে জেলিয়ন বুলি আৰু ইয়াত আমাৰ কোনখিনি সংখ্যা পৰে ইয়াত আমাৰ পৰে যিখিনি ধনাত্মক আৰু ঋণাত্মক যিবিলাক সংখ্যা গোটেইখিনি গোটা সংখ্যা অৰ্থাৎ +1 -1 +2 -2 যিবিলাক এইবিলাক পৰে লগতে আমাৰ শূন্যটো আমি ব্যৱহাৰ কৰিব পাৰো এটো নিউট্ৰেল নাম্বাৰ এতিয়া আমাৰ যদি আমি কওঁ যদি লিখো -ইনফিনিটি পৰা ষ্টাৰ্ট হ'ব এনেকৈ গৈ পিনি মাজতে শূন্যটো পৰিব আকৌ এবাৰে -1 -2 এখিনি পৰিব 1 2 3 ডট 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 গৈ পিনে আমাৰ প্লাস ইনফিনিটি ইয়াৰ খালি মনত ৰাখিব লাগিব ইনফিনিটি আৰু প্লাস ইনফিনিটি সদ্যহতে আমি ব্যৱহাৰ নকৰো মই দেখাইছো কিমান লাগে যাব ইনফিনিটি গৈ থাকিব আৰু ইয়াত আমি অকল গোটা নম্বৰবোৰ ব্যৱহাৰ কৰিম অখণ্ড সংখ্যা অৰ্থাৎ 0 ৰ পৰা সোঁফালে যিখিনি 1 2 3 4 5 আৰু 0 ৰ পৰা বাওঁফালে যিখিনি -1 2 -3 -4 এইবিলাক গোটেইবিলাক হৈছে অখণ্ড সংখ্যা ইয়াত দুভাগ থাকে এখিনি হৈছে ধনাত্মক অখণ্ড সংখ্যা এইবিলাক 1 2 3 4 এইবিলাক ধনাত্মক অখণ্ড সংখ্যা আৰু যিখিনি নিগেটিভ চিন দিয়া থাকে এইবিলাক হৈছে ঋণাত্মক অখণ্ড সংখ্যা নেক্সট আমাৰ আহিলে পৰিমেয় সংখ্যা আৰু ইংৰাজীত কোৱা হয় ৰেচনেল নাম্বাৰছ আৰু ইয়াক কিউ আখৰৰে বুজোৱা হয় কোটিয়েন বুলি কোৱা হয় এতিয়া আমাৰ ইয়াৰ পাছত আমাৰ আহিলে
ৰেচনেল নাম্বাৰছ অৰ্থাৎ পৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰছ অৰ্থাৎ আমাৰ ইংৰাজীত ৰেচনেল নাম্বাৰ বুলি কয় অসমীয়াত কয় পৰিমেয় সংখ্যা ইয়াক কিউ আখৰৰ দ্বাৰা বুজোৱা হয় আৰু এইবিলাক সংখ্যা কোনবিলাক সংখ্যা যিবিলাক সংখ্যা p ডিভাইডেড বাই q আকাৰত প্ৰকাশ কৰিব পাৰি অৰ্থাৎ p ডিভাইডেড বাই q এনেকুৱা p এডাল ডিভাইডাৰ তলপিনে q লগতে p আৰু q কিটা কি হ'ব লাগিব আমাৰ অখণ্ড সংখ্যা হ'ব লাগিব যেটোৱে আমাৰ অখণ্ড সংখ্যা বুজায় আৰু এইটো হৈছে আমাৰ এপসাইলন ইয়াক বিলংস টু অৰ্থাৎ p আৰু q টু z মানে অখণ্ড সংখ্যা p আৰু q টু z অখণ্ড সংখ্যা হ'ব বিলংস টু z মানে z ত আছে মানে অৰ্থাৎ অখণ্ড সংখ্যাৰ ভিতৰৰ এটা সংখ্যা p আৰু q উভয়ে লগতে আমাৰ ইয়াত এটা অপচন আহিব হেতু হৈছে q not equal to 0 তলৰটো আমাৰ শূন্য হ'ব নোৱাৰে যদি তলৰটো আমাৰ শূন্য হৈ যায় তেতিয়ালে আমাৰ এটো আনডিফাইন্ড হ'ব মান নিৰ্ণয় কৰিব নোৱাৰি সেইকাৰণে আমাৰ তলৰ পাৰ্টটো যেটো q মানটো আমাৰ শূন্য নহয় বুলি আমি লিখো অৰ্থাৎ p বাই q আকাৰত যিবোৰ প্ৰকাশ কৰিব পাৰে সংখ্যা সেইবিলাক হৈছে আমাৰ পৰিমেয় সংখ্যা ফৰ এক্সাম্পল উদাহৰণস্বৰূপে আমাৰ 1 2 3 এইবিলাক 1 ডিভাইডেড বাই 1 2 ডিভাইডেড বাই 1 3 ডিভাইডেড বাই 1 এনেকুৱা আকাৰত প্ৰকাশ কৰিব পাৰি গতিকে এইবিলাক সব পৰিমেয় সংখ্যা -1 ডিভাইডেড বাই 1 -2 -3 এইবিলাককো ডিভাইডেড বাই 1 ডিভাইডেড বাই 1 কৰি আমি লিখিব পাৰো গতিকে এইবিলাক আমাৰ পৰিমেয় সংখ্যা নেক্সট যিবিলাক আমাৰ ভগ্নাংশ আছে 2/3 3/5 7/8 যিকোনো ভগ্নাংশ এনেকুৱা এইবিলাক যিবিলাক আছে p ডিভাইডেড বাই q p ডিভাইডেড বাই q p ডিভাইডেড বাই q আকাৰত প্ৰকাশ কৰিব পাৰি এই গুটেইবিলাক হৈছে আমাৰ পৰিমেয় সংখ্যা নেক্সট আহিলে আমাৰ অপৰিমেয় সংখ্যা আৰু ইয়াক ইংৰাজীত কোৱা হয় ইৰেচনেল নাম্বাৰছ এতে অপৰিমেয় সংখ্যা কোনবিলাক যিবোৰ সংখ্যা p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰে অৰ্থাৎ পৰিমেয় সংখ্যা যিবোৰ নহয় সেইবিলাকে আমাৰ অপৰিমেয় সংখ্যা আৰু সেইবিলাক সংখ্যা কোনবিলাক হ'ব √2 √3 √5 0.1011001100 এনেকুৱা যিবিলাক আমাৰ p ডিভাইডেড বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰি এইটো আকাৰত প্ৰকাশ কৰিব নোৱাৰি p ডিভাইডেড বাই q সেইবিলাক সংখ্যা হৈছে আমাৰ অপৰিমেয় সংখ্যা আৰু সেইবিলাক সংখ্যা কোনবিলাক সংখ্যা এইবিলাক সংখ্যা হৈছে √2 √3 √5 0.10 এনেকে যিবিলাক দশমিক আছে গৈ থাকিব এইটো পিছত এইটো লাইলে গৈ থাকিব সেইবিলাক হৈছে আমাৰ অপৰিমেয় সংখ্যা ইয়াৰ পাছত আমাৰ একচুয়ালি আহে বাস্তৱ সংখ্যাটো আৰু বাস্তৱ সংখ্যা মানে ইংৰাজীত কোৱা হয় ৰিয়েল নাম্বাৰছ আৰু এই সংখ্যাখিনি কোনখিনি সংখ্যা এই সংখ্যাখিনি হৈছে আমাৰ পৰিমেয় আৰু অপৰিমেয় অৰ্থাৎ যিবোৰ সংখ্যা p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি এই সংখ্যাখিনি পৰিমেয় সংখ্যাখিনি পৰিমেয় আৰু অপৰিমেয় সংখ্যাখিনি যিবিলাকক p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰি অপৰিমেয় সংখ্যা এই দুইখিনি সংখ্যা পৰিমেয় আৰু অপৰিমেয় দুইখিনি সংখ্যা লগ লাগি আমাৰ বাস্তৱ সংখ্যাৰ যিখিনি সংখ্যা সেইখিনি আমাৰ সৃষ্টি হৈছে আৰু ইয়াৰ সংখ্যা কোনখিনি পৰে বুলি ক'লে আমি যিকোনো সংখ্যা যিকোনো নাম্বাৰ আমি যদি মনতে ভাবো দশমিক লগা বা দশমিক নলগা বা ভগ্নাংশ বা গোটা গোটা সংখ্যা যিকোনো সংখ্যা আমি যেনেকৈ ভাবো সেই গোটেইখিনি আমাৰ বাস্তৱ সংখ্যাৰ ভিতৰৰ সংখ্যা ওপৰৰ ক্লাছত আমাৰ কাল্পনিক সংখ্যা বুলি এটা সংখ্যা আছে সেইটো আমি পিছত ডিসকাস কৰিম যেহেতু আমাৰ ইয়াত বাস্তৱ সংখ্যা আছে গতিকে আমি মনতে ভাবিব পৰা অংক কিতাপখন থকা বা নথকা দশমিক লগা বা নলগা যিকোনো সংখ্যা আমি ভাবিলে সেইখিনি হলে বাস্তৱ সংখ্যা অৰ্থাৎ 1 2 3 প্লাস মাইনাস 1 প্লাস মাইনাস 2 মাইনাস 3 0 √2 √3 3/2 যিকোনো সংখ্যা 0.111 যিকোনো সংখ্যা আমাৰ যদি ভাবিব পাৰো
সেই সংখ্যাবিলাকে হৈছে আমাৰ বাস্তৱ সংখ্যা। চ' এতিয়া আমাৰ মেইন নাম্বাৰ চিষ্টেমৰ টপিকখিনি আমাৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি ষ্টাৰ্ট কৰিম একচুৱেলি যিখন দশম শ্ৰেণীৰ পাঠ্যপুথিৰ বাস্তৱ সংখ্যাৰ টপিককেইটা আছে সেইকেইটা আমি ষ্টাৰ্ট কৰিম। আৰু ইয়াত আমাৰ প্ৰথম টপিকটো আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি এটা বস্তু আছে। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এটা উপপাদ্য আছে, গতিকে আমি সেই উপপাদ্যটো ইয়াৰ পিছত আমি ষ্টাৰ্ট কৰিম। এতিয়া আমাৰ প্ৰথম টপিকটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, অৰ্থাৎ এটা উপপাদ্য আছে উপপাদ্য 1 বুলি, আৰু এই উপপাদ্যটো হৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকে, অৰ্থাৎ দুটা যদি আমাৰ সংখ্যা দিয়া থাকে গোটা গোটা সংখ্যা, এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব, বেলেগ দুটা আমাৰ অদ্বিতীয় সংখ্যা থাকিব, অৰ্থাৎ নিজৰ নিজৰ সম্পূৰ্ণ গোটা গোটা সংখ্যা থাকিব q r থাকিব, যাতে a = bq + r, লগতে কন্ডিশন আছে 0 > r b r b, অৰ্থাৎ 0 টো r ৰ সমান হ'ব বা r ৰ সমান হ'ব বা 0 টো r তকৈ সৰু হ'ব আৰু r টো b তকৈ সৰু হ'ব। অৰ্থাৎ ইয়াৰ পৰা মই কি বুজাইছে, এনেকৈ আমি একো বুজি নাপাওঁ, ডাইৰেক্টলি আমি পঢ়ি চাওঁ তেতিয়া আমি একো বুজি নাপাওঁ। জাষ্ট মই এটা উদাহৰণ দিছোঁ, দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে আমি ধৰি লৈছোঁ a আৰু b টো হৈছে 5 আৰু 7, যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা ধৰি লৈছোঁ 5 আৰু 7, আৰু তেতিয়া আমি এনেকৈ a = bq + r বুলি আমি লিখিব পাৰোঁ একচুৱেলি। আৰু এই টাইপত লিখিবলৈ আমাৰ দুটা বেলেগ সংখ্যা ওলাই যায়, q আৰু r লাগিব। এতিয়া সেইকেইটা আমি কেনেকৈ পাম? চিম্পুলকে এইটো চাবলৈ হ'লে উপপাদ্যটো আমাৰ ঠিকে আছে নাই বা উপপাদ্যটো বুজিবলৈ চিম্পুলকে এই যিটো ডাঙৰ সংখ্যা আছে এইটো আমি 5 ৰে হৰণ কৰি দিওঁ, ডাঙৰটো 5 ৰে হৰণ কৰিলে আমাৰ কি হ'ব? 5 × 5 এবাৰ হৈ যাব, 7 ৰ পাছত থাকিল 2। ইয়াত এতিয়া আমি চিম্পুলকে আমি কেনেকৈ লিখিব পাৰোঁ? 7 = 5 আৰু 1 পূৰণ কৰিলোঁ, 5 আৰু 1 পূৰণ হৈছে যোগ যিটো বাকী 2টো। এতিয়া ইয়াৰ পৰা আমি কি বুজিলো, যিটো 7 টো আমি বুজিলো a বুলি, b টো বুজিলো আমি 5 বুলি, আমাৰ a টো আমি বুজিলো q বুলি, আৰু a টো যদি আমি বুজো r বুলি, তেতিয়াহ'লে আমাৰ টাইপটো এনেকুৱা হয় a = bq + r, এই টাইপৰ আহে। অৰ্থাৎ যদি আমাৰ দুটা সংখ্যা 5 আৰু 7 দিয়া থাকে তেন্তে আমাৰ অন্য দুটা সংখ্যা 1 আৰু 2 আমি পাম বা থাকিবই লাগিব, যাত আমি কেনেকৈ লিখিব পাৰোঁ? 7 = 5 × 1 + 2। ইয়াত আমাৰ কেছটো কি হৈছে, q টো হৈছে 1, r টো হৈছে আমাৰ কি এইটো 2টো, আৰু আমাৰ যেটো লাষ্টৰ কন্ডিশনটো আছিল, কন্ডিশনটো কি? r মানে হৈছে ৰিমাইন্ডাৰ, অৰ্থাৎ বাকি 2টো হৰাই কিহতকৈ সৰু বুলি দিছে? b তকৈ সৰু। b মানে কোনটো আমাৰ 5টো, এই b টো 2টো 5তকৈ সৰু, কন্ডিশনটো এইটো। গতিকে আমাৰ এই যিটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এইটো চিম্পুলকে এটা আমাৰ উপপাদ্য হয়, আৰু এই উপপাদ্যত কি হয়, যদি দুটা অখণ্ড সংখ্যা দিয়া থাকে এটা এটাকে ডাঙৰ হ'বলৈ বেছি ভাল, তেতিয়াহ'লে আমাৰ কি হয় একে হ'লেও হ'ব, খালি তেতিয়া আমাৰ বাকী যিটো সংখ্যা r টো আমাৰ 0 ওলাব, তেতিয়া আমাৰ কি হয় আমি এনেকৈ লিখিব পাৰোঁ a = bq + r, অৰ্থাৎ সংখ্যা দুটা থাকিবই, লগতে এক্সট্ৰা দুটা আমি সংখ্যা পাম। এটা 5 আৰু 7 ল'লে এক্সট্ৰা আমি সংখ্যা দুটা কি পালোঁ? q ঠাইত পালোঁ আমি 1 আৰু r ঠাইত পালোঁ 2, আৰু সেইখিনি আমি বনাই পিনি আমি এনেকৈ লিখিব পাৰোঁ। এইটো হৈছে চিম্পুল আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। বিভাজন মানে আমি ভাগ কৰোঁ, মানে হৰণ কৰিলে আমি ভাগ হয় নাই, সেইটো চিম্পুল। চ' নেক্সট আমাৰ ইয়াৰ পাছত আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি উলিয়াব লাগে গসাগু, উলিয়াব লাগে গসাগু, গৰিষ্ঠ সাধাৰণ উৎপাদক। আৰু এই যিটো গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি, সেইটো মোৰ যিকেইটা ষ্টেপ আছে কিতাপত ষ্টেপবোৰ লিখা নাথাকো, ডাইৰেক্ট আমি কেনেকৈ উলিয়াব পাৰি মই সেইটো ডিছকাছ কৰিম ইয়াত।
ডাইৰেক্ট কেনেকৈ উলিয়াব পাৰি সেইটো আমি ডিছকাছ কৰিম যিহেতু আমি পৰীক্ষালৈ প্ৰিপাৰেশ্যন কৰিম গতিকে আমি উদাহৰণখিনি কৰিম মেইনলি যিখিনি অনুশীলনীত অংক দিয়াত আছে সেইখিনি আমি ইয়াত আমি সলিউশ্যন কৰিম সলিউশ্যনখিনি উলিয়াম বা সলভ কৰিম আমি চ' ইয়াত আমাৰ প্ৰথম যিটো উদাহৰণ আছে উদাহৰণটো দিয়া আছে উদাহৰণ 1টো সলিউশ্যন বুলি লিখিছো SOL একেবাৰে যিটো লাষ্টৰ যিটো আমাৰ লেটাৰ থাকে সেইটো আমাৰ ওপৰত লিখিলো সলিউশ্যন আমাৰ ইয়াত কি দিয়া আছে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি 4052 আৰু 12576 ৰ গখা উলিয়াব লাগে আমাৰ উলিয়াব লাগে কি 4052 আৰু 12576 ইয়াৰ গখাগু গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ মানে ডাঙৰ সাধাৰণ মানে দুটাতে যিটো কমন আমাৰ আছে সেইটো আৰু উৎপাদক যিবিলাক উৎপাদক আমি পাওঁ সংখ্যাবিলাকত 12 উৎপাদক যেনেকৈ 2 3 1 তেনেকৈ আমি উৎপাদকবিলাক খালি আমাৰ গৰিষ্ঠ হ'ব লাগিব দুইটাতে থকা আটাইতকৈ ডাঙৰ কমন যিটো উৎপাদক সেইটো আমি উলিয়াব লাগে এতিয়া আমাৰ যিটো আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি যিটো আমি উৎপাদক উলিয়াওঁ ইয়াত গৰিষ্ঠ সেইটো আমি ইয়াত ডিছকাছ কৰিম ইয়াত খালি আমাৰ এটা হ'ব লাগিব যে এটা সংখ্যা এটাতকৈ আমি ডাঙৰ হ'ব লাগিব তেতিয়াহে আমি এইটো ব্যৱহাৰ কৰিম চ' ইয়াত আমাৰ ইয়াত 12576 এইটো আমাৰ এটাতকৈ ডাঙৰ 4052 এতেকে আমি কি ব্যৱহাৰ কৰিব পাৰো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি ব্যৱহাৰ কৰিব পাৰো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিব পাৰো প্ৰথমতে আমি চেক কৰিম যে এটা এটাকে ডাঙৰ হয় নাই যদি একেটা সংখ্যা দি থাকে আমি নকৰিব দৰকাৰ নাই ডাইৰেক্ট সংখ্যাটো নিজে হ'ব কিন্তু আমাৰ বেলেগ সংখ্যা দুটা দিলে সদায় আমি চাম যে এটাতকৈ এটা ডাঙৰ হ'লে আমি এইটো ব্যৱহাৰ কৰিম চ' ইয়াত এতিয়া আমাৰ আছে 12576 টো আমি পাই গ'লো 4052 তকৈ ডাঙৰ এতিয়া আমি কি কৰিম চিম্পল মেথড ডাঙৰটো সৰুতে সদায় হৰণ কৰিম স্টেপ 1 বুলি মই লিখি দিছো পিছত আমি স্টেপবিলাক লিখি দিওঁ ডাইৰেক্ট কৰিম 12576 ক 4052 আমি হৰণ কৰি দিওঁ চ' আমি যদি চাওঁ ইয়াত কেইবাৰ যাব 3 4 গুণ 12 3 5 গুণ 15 তিনিবাৰ মান মেক্সিমাম যাব চ' আমি তিনিবাৰ দিছো 3 2 গুণ 6 3 5 গুণ 15 5 কৰিলে 1 3 4 গুণ 12 6 গল থাকিল 0 7 5 গল থাকিল 2 5 গল থাকিল 4 2 গল থাকিল 9 1 গল থাকিল দোকান নাই চ' আমাৰ ওলালেগে যে 4052 আমি হৰণ কৰাৰ পাছত ওপৰত আমাৰ ওলালে 3 আৰু ভাগটো আমাৰ ওলালে 420 গতিকে আমি লিখি লওঁ 12576 ইকুৱেলছ টু a2 ইকুৱেলছ টু a দুটা পূৰণফল a দুটা পূৰণ কৰি আমি 3 প্ৰথমতে সংখ্যাটো লিখি লওঁ 34052 ইনটু 3 যোগ 420 স্টেপ 1 আমাৰ সিম্পল যেটো আমাৰ বিভাজন প্ৰমেয়িকা আকাৰত আছে a ইকুৱেলছ টু bq প্লাস r হে আকাৰত আমি লিখি লৈছো এটো আকাৰটো কেনেকুৱা আকাৰ a ইকুৱেলছ টু bq প্লাস r আকাৰত পঢ়াই লৈছো দুইটা আমাৰ দুইটা আমাৰ ধনাত্মক অখণ্ড সংখ্যাকেইটা গতিকে আমি ডাইৰেক্ট এইটো আকাৰত প্ৰকাশ কৰিব পাৰোঁ গতিকে আমি এই হিচাপত লিখি লৈছো ইয়াৰ পাছত আমি কি কৰিম যেহেতু আমাৰ ভাগটো 0 হোৱা নাই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ যিকিটা স্টেপ গখা উলিওৱা তাত আমি এটা কথা মনত ৰাখিব লাগিব যে যদিহে ভাগটো 0 হয় তেতিয়া আমি গখাগুটো পাই যাম যেতিয়ালৈকে আমাৰ ভাগটো 0 নাপাওঁ তেতিয়ালৈকে আমি স্টেপ কিটা কৰি থাকিম স্টেপ 1 ত আমি এনেকৈ কৰিলো নেক্সট স্টেপ 2 স্টেপ 2 আমি কি কৰিম এই যেটো ভাগে আছিল সেইটোৱে আমি 4052 আমি হৰণ কৰিম নেক্সট অৰ্থাৎ খালি আমি লিখি লম ইয়াত যেহেতু ভাগ 1 not equals to 0
এটাকে লিখিম আমি ডাইৰেক্ট হৰণ কৰি দিওঁ শৰ্টকাট মেথড কৰি 420 ডাইৰেক্ট আমি 405 টোক আকৌ হৰণ কৰি দিওঁ কিন্তু আমি লিখি লম যে ভাগিং নট ইকুৱেলছ টু 0 ওলালে আমাৰ গসাগু ওলাই যাব 0 যেতিয়া ওলাব মই কৈ দিম কেনেকৈ কোনটো লিখিম গসাগু বুলি আৰু 0 নোলোৱালৈকে আমি কৰি দিম 420 405 টোক আমি হৰণ কৰিম এটা হৰণ কৰিলে কি হয় যায় 10 বাৰ গলে 420 9 মান যাব 9 0 0 9 2 18 কৰিলে 1 9 4 36 একে 37 2 15 গল থাকিল 7 এপেন থাকিলে 10 লে 9 9 থাকিল 2 272 ইয়াক আমি সাইকো বিছে হৰণ না যায় এটাকে ভাগে আমাৰ ওলাই গল ভাগে 272 এটো নট ইকুৱেলছ টু 0 লিখি দিব মই ইয়াতে এটা হচ্ছে স্টেপ নাম্বার 2 নেক্সট আইলে আমার স্টেপ 3 আমি স্টেপ 3 লে যাম স্টেপ 2 আমার হয়ে গেল স্টেপ 3 এবার আমি কি করব স্টেপ 3 ভাগ একটু যেটো আছে 272 এইটোৱে পুনৰ আমি জুনে হৰণ কৰিছিলে 420 টো আমি হৰণ কৰিছিলো গতিকে 420 টো আমি হৰণ কৰি দিম বা আমি লিখি লব পাৰো ইয়াত আমি লিখি লব পাৰো বা ডাইৰেক্ট আমি কৰিছো 420 টো হৰণ কৰি দিলে হৈ যাব 420 ইয়াক আমাৰ এবাৰ যাব 272 দহৰগল থাকিল 8 ইভেন থাকিলে 1 মানে 11 কৰিলো 11 11 থাকিল 4 ইয়াত থাকিলে 3 দিগল থাকিল 1 148 ললে এটাকে আমি লিখি লওঁ 272 ইকুৱেলছ টু Oh, sorry, 420 equals to 272 into puran fall into 1 zug bhage 148 এটা আমি লিখি লৈছো নে যেহেতু bhage equals to 148 not equals to 0 পুনৰ আমি হে এটা স্টেপ কৰিম bhage টোৱে আমি কাক স্টেপ 4 যেটো ভাগে পাইছো 148 আমি কাক হৰণ কৰিম আগতে আমি যেটো হৰণ কৰিলো 272 অৰ্থাৎ এটো 272 আমি হৰণ কৰি দিও এবাৰ গল 148 বাৰটো থাকিল 4 ইভেন থাকিলে 6 থাকিল 2 124 আকৌ আমাৰ এটাকে 272 equals to 148 into 1 যোগ এটো পূৰণ কৰিম যোগ আমি যেটো বাকি ৰিমাইন্ডাৰ এটা যোগ কৰিম আৰু ইয়াত আমাৰ ভাগে 0 নাই লবা এটাকে ভাগে equals to 124 not equals to 0 যেতিয়া আমাৰ not equals to 0 লিখিম পুনৰ আমি স্টেপটো কৰিম যেতিয়া লেকে আমি 0 নোলাই তেতিয়ালৈকে আমি ষ্টপ কৰি থাকিম নেক্সট আমি কি কৰিম এতিয়া 124 হে কাক হৰণ কৰিম আমি এইটো 148 হৰণ কৰিম 148 ইয়াকো এবাৰ যাব 8 সাইকেল থাকিল 4 সাইকেল থাকিল 2 এটাকে আমি লিখিব পাৰো 148 ইকুৱেলছ টু এই দুটা পূৰণ কৰিম 124 into 1 যোগ যেটো আমাৰ বাকি 24 এটাকে ইয়াত আমাৰ ভাগে নাই লোৱা 0 নাই লোৱা ভাগে ইকুৱেলছ টু 24 লাইছে not equals to 0 এটা আমি পুনৰ কৰিম স্টেপ 6 এবাৰ আমি কি হৰণ কৰিম 24 এ 124 হৰণ কৰিম 124 হৰণ কৰিম এতিয়া আমি যাবলৈ চাওঁ 10 বাৰ কৰিলে 240 হ'বগে 5 4 20 6 4 24 6 2 12 যোৱানে 6 কৰিলে 5 কৰিলে 120 হ'ব এতিয়াও আমাৰ হেক হোৱাগে নাই এটাকে আমি লিখিব পাৰো 124 equals to এই দুটা আমি পূৰণ কৰিম 24 into 5 যোগ 4 গতিকে এই ক্ষেত্ৰটো আমাৰ ভাগে কি ওলাইছে 4 not equals to 0 আৰু ইয়াত আমি সংগ্ৰহ বছৰত আমাৰ ভাগেটো কি ওলাইছে 4 ওলাইছে যেটো আমাৰ 0 নাই লোৱা গতিকে আমি স্টেপটো পুনৰ কৰিম সো নেক্সট স্টেপ আমি কৰো স্টেপ 5 হল স্টেপ 6 হল স্টেপ 7 হ'ব এবাৰ আমি কৰিলে কি হ'ব এই যেটো ভাগে 4 এবাৰ 24 টো আমি হৰণ কৰি দিম এবাৰ আমাৰ দুনিয়াকে 4 7 24 আমাৰ ভাগটো এবাৰ 0 ওলাই গল এটাকে আমি লিখিব 24 equals to
4 into 6 plus 0 এতিয়া আমাৰ যেহেতু আমাৰ ভাগ একটো আমাৰ শূন্য ওলাই গ'ল এইটো স্টেপত গতিকে আমাৰ যিটো স্টেপত ভাগ এক আমাৰ ওলাই যায় শূন্য সেই স্টেপত সাম কোনটোৱে হৰণ কৰিছিল কোনটোৱে হৰণ কৰিল ভাগ একটো 0 হৈছে আমি এই স্টেপ লাষ্টৰ স্টেপটোত 4 এ হৰণ কৰিছিল লাষ্টৰ স্টেপত আমি 4 এ হৰণ কৰি পিনি ভাগ একটো 0 পাইছিলো গতিকে যিটোৱে আমি লাষ্ট স্টেপটোত হৰণ কৰি ভাগ একটো শূন্য পাম সেইটোৱে হৈছে আমাৰ গসাউ অৰ্থাৎ নিৰ্ণয় গসাউ কাৰ গসাগু আমাৰ আছিল সংখ্যা কিটা 4052 আৰু 12576 এই সংখ্যা দুটাৰ নিৰ্ণয় গসাউ অফ 4052 12576 ইকুৱেলছ টু আমাৰ লাষ্টত আমি চাম যিটো হৰণ কৰিছো কোনটো হৰণ কৰিছিলো আমি 4 টো হৰণ কৰিছিলো গতিকে লাষ্টত আমাৰ গসাউটো হ'ল 4 গতিকে আমি পালো যে 4052 আৰু 12576 সংখ্যা দুটাৰ গসাগু হৈছে 4 এইটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি গসাগু উলিওৱাৰ নিয়ম এইটো হৈছে আমাৰ উদাহৰণ 1 এতিয়া আমি ক্লাস 10 ৰ যেটো এক্সাৰসাইজ 1.1 মেথছ খনৰ এই চেপ্টাৰটো কৰিম আৰু ইয়াত আমাৰ প্ৰথম কোৱেশ্চনটো আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিয়াব লাগে use Euclid's division algorithm to find the HCF highest common factor ওলাব লাগে সো ইয়াত আমাৰ প্ৰথম যেটো আছে হেতু হৈছে 135 আৰু 225 সো এই দুইটা সংখ্যা আমাৰ দিয়া আছে ইয়াৰ আমাৰ গসাগু উলিয়াব লাগে HCF উলিয়াব লাগে highest common factor গৰিষ্ঠ সাধাৰণ উৎপাদকটো সো ইয়াত আমি প্ৰথমে কৰিম ইয়াৰ এটাকে ডাঙৰ গতিকে আমি লিখি লওঁ 225 is greater than 135 এটাকে ডাইৰেক্ট সিম্পল মেথডত কৰো ডাইৰেক্ট কৰি যাও 225 135 হৰণ কৰো এবাৰ যাব 135 পাছৰ পাছত থাকিল 0 ইয়াত থাকিলে 2 মানে এক ধাৰ কৰিলো 12 হ'ল 12 নিগল থাকিল 9 এটাকে আমি লিখিব পাৰো 225 equals to এটো পূৰণ কৰি লিখিম 135 into 1 যোগ বাকি যেটো ভাগ একটো এটাকে আমি ভাগ একটো কি পালো এটাকে ভাগ এক equals to 90 আৰু এটো আমাৰ কি not equals to 0 এটা শূন্য নহয় শূন্য নোহোৱা মতকে আমি আকৌ মেথডটো ফলো কৰিম আৰু মেথডটো আমাৰ কি কৰিম এবাৰ আমি 90 125 হৰণ কৰিম এটাকে 90 আকৌ এবাৰ 125 আমি হৰণ কৰো 90 125 হৰণ কৰা মতকে এবাৰ গল 45 থাকিলে এটাকে আমি লিখিব পাৰো 135 equals to 90 into 1 এটো আমি পূৰণ কৰিম 1 যোগ 45 ইয়াতো আমাৰ ভাগ এক 0 উলিওৱা নাই এটাকে ভাগ এক equals to 45 আৰু এটা আমাৰ not equals to 0 গতিকে আমি আকৌ এই পুরো মেথডটো এবা আমি কি হৰণ কৰিম 45 এৰে 90 হৰণ কৰিম 45 এৰে 90 হৰণ কৰিলে দুবাৰ গল 45 into 20 45 into 2 90 গতিকে আমাৰ ভাগ একটো 0 লালে এটাকে আমি কি লিখিব 90 equals to 45 into 2 যোগ 0 এটাকে ভাগ এক equals to 0 এটাকে আমি ডাইৰেক্ট লিখি দিব পাৰো যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা এটাকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা বিভাজন কলন বিধি বুলি কৰো বিভাজন কলন বিধিৰ পৰা HCF বুলিও আমি লিখিব পাৰো
HCF আমাৰ কি আছিলে আমি কেইটা 135 225 এই দুটাৰ HCF বা অসমীয়াত লিখিলে গসাউ 125 225 ইকুৱেলছ টু আমাৰ ইয়াত কোনটো হ'ব লাষ্টত যেটো গৈছিলে হেতু হ'ব আমাৰ অৰ্থাৎ আমাৰ কি হ'ব লাষ্টত আমি কোনে খন গৈছিলে লাষ্টত আমাৰ কিহেৰে গৈছিলে হনটো 45 এ 90 খন গৈছে গতিকে আমাৰ একেবাৰে এই যেটো যিমান বাৰ গৈছে হেতু হ'ব অৰ্থাৎ আমাৰ যে লাষ্টত আমাৰ 45 এ গৈছে দুবাৰ গতিকে আমাৰ এই গসাউ হ'ব 45 লাষ্টত 45 আমাৰ হৰণ গৈছে গতিকে লাষ্টত যেটো হৰণ যাব হেতু আমাৰ গসাউ হ'ব গতিকে এই ক্ষেত্ৰত আমাৰ গসাউ হৈছে 45 আৰু এই 45 টো কাৰ গসাউ 135 আৰু 225 ৰ গসাউ অৰ্থাৎ দুইটাৰে হাইয়েস্ট কমন ফেক্টৰ অৰ্থাৎ 135 ক যদি 45 এ হৰণ কৰো আৰু 225 ক যদি আমি হৰণ কৰো 45 এ 5 বাৰ যাব অৰ্থাৎ 45 into 3 equals to 135 45 into 5 135 আৰু দুইটাই আমাৰ কমন আটাইকে ডাঙৰ পাৰটো হৈছে আমাৰ 45 গতিকে এনেকৈ যদি লিখা 45 টো আমাৰ গসাগু ওলাইছে আৰু নেক্সট কোৱেশ্চনটো আছে একে আমাৰ হাইয়েস্ট কমন ফেক্টৰ ওলাব লাগে আৰু ইয়াত আমাৰ 2 নম্বৰটো আছে 196 আৰু 38220 এতিয়া এই দুটাৰ আমাৰ গৰিষ্ঠ সাধাৰণ পাৰটো ওলাব লাগে তো ইয়াত আমি একে মেথড ইউজ কৰিম যেহেতু 38220 greater than 196 এটাকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা বিভাজন কলন বিধি ব্যৱহাৰ কৰিব পাৰি আমি লিখি লব পাৰি আৰু ডাইৰেক্ট আমি কৈ যাব পাৰো এটাকে 196 আমি এক হৰণ কৰো 38220 হৰণ কৰিলে ইয়াক আমাৰ 2 গুণ 12 দি গলে 2 গুণ 2 দুবাৰ না যায় আমাৰ ইয়াত এবাৰ যাব 196 12 ছয় থাকিল 6 এপন থাকিলে 7 এপন থাকিলে 11 কইল 17 হল 9 8 17 গতিকে এপনে 18 17 নগ থাকিল 8 থাকিল 11 2 থাকিল 186 থাকিলে 2 গল এপন 10 বাৰ না যায় 9 গুণ 9 বাও না যাব 9 বাৰ দিলে আমাৰ হ'ব 196 into 9 9 গুণ 64 কলা 5 9 গুণ 81 6 কি 6 কলা 8 9 গুণ 9 9 8 17 গতিকে আমাৰ ইয়াত 9 বাৰ মানে যাব 9 দিলে 9 গুণ 64 কলা 5 9 গুণ 81 81 5 6 কি 6 কলা 8 9 গুণ 9 9 17 9 বাৰ যাব 10 বাৰ না যায় 196 হৈ যাব তাৰ পাছত আমাৰ আহিলে আমাৰ বিয়োগ কৰিলে 12 ৰ 4 গল থাকিল 8 এক দেখো 12 হল 12 4 থাকিল 8 ইয়াত থাকিলে 5 এবাৰ গলে 15 15 থাকিল 9 এবাৰ 7 এবাৰ 0 আহিলে 0 এ গলে 10 বাৰ না যায় 5 2 বাৰ মান 5 196 5 মান দিছো 5 গুণ 3 নকলা 3 5 45 48 8 কলা 4 5 গুণৰ পাছে 9 গতিকে আমাৰ এটো আমাৰ গল 195 যদি আমাৰ মিলিয়ে গল ইয়াৰ ভাগ একটো 0 এতেকে আমি লিখিব পাৰো 38220 equals to 196 into 195 যোগ 0 ইয়াৰ আমাৰ ডাইৰেক্ট এতেকে ভাগে ইকুয়ালস টু 0 ওলাই গৈছে আৰু ইয়াৰ আমি ডাইৰেক্ট যিমান বাৰ গৈছে কোনে হৰণ কৰে কিমান বাৰ গৈছে এতেকে গখাউ জিটোৱে লাষ্টত হৰণ যায় হেটোৱে গখাউ গখাউ অফ কাৰ্ডৰ গখাউ 196 আৰু 38220 দুইটাই গখাউ হৈছে তোমাৰ লাষ্টত জিটোৱে হৰণ কৰিল শূন্য ওলাই কোনে হৰণ কৰে শূন্য ওলাইছে
ইয়াত আমি এটা স্টেপতে হৈছে 196 ডাইৰেক্ট ফোন কৰিলো আমি ভাগটো 0 আছে গতিকে 196 টো আমাৰ গসাগু আৰু এইটো আমি কৰবা গলো ইউক্লিডৰ বিভাজন কলন বিধিৰ পৰা আমি পালো যে গসাগু 196 38220 ৰ 196 এইটো যে ইয়াৰ আমাৰ এনসাৰটো নেক্সট আমাৰ আহিলে নাম্বাৰ 3 নাম্বাৰ 3 আমাৰ কোৱেশ্চনটো আছে কি 867 255 867 আৰু 255 এতিয়া আমাৰ 865 to 867 আৰু 255 এটা এটা কেটা গতিকে আমি বিভাজন ক্ৰমিকে ডাইৰেক্ট ইউজ কৰিব পাৰোঁ আমি লিখিব পাৰোঁ ডাইৰেক্ট লিখিলেও হ'ব আমি লিখিলো থলো যেহেতু 867 greater than 255 এটাকে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰিব পাৰি এতিয়া আমি হৰণ কৰিম হৰটোৱে ডাঙৰটো হৰণ কৰিলো 867 2 4 5 দুগুণ 10 4 দুগুণ 8 4 বাৰ যাব 3 বাৰ মান যাব 3 5 গুণ 15 5 কলা 1 গুণ 16 6 কলা 1 গুণ 6 কে 7 7 5 গুণ থাকিল 2 এপিনে আহিলে 6 গুণ থাকিল 0 8 গুণ থাকিল 1 102 গতিকে আমাৰ না যায় এটাকে আমি বনাই লিখিলো এটাকে 867 255 into 3 এইটো এটা বন কৰি লিখিম যোগ ভাগ 1 যেহেতু ভাগ 1 equals to 102 এইটো আমাৰ not equals to 0 এটাকে আমি আকৌ হৰণ কৰিম কা হৰণ কৰিম যেটো ভাগ 1 হেতু আমি হৰণ কৰিম কা হৰণ কৰিম জুনে ভাজিছিল আমি 255 আমি ভাজিছিল ভাজক 255 ক আমি হৰণ কৰিম ইয়াত আমি দুবাৰ দিও 2 গুণ 4 2 গুণ 0 2 গুণ 2 5 সাইকেল থাকিল 1 5 51 ইয়াত আমাৰ লিখিলো পাৰ 255 equals to 102 কিন্তু এই দুটা পূৰণ কৰিম যোগ আমি এটো কৰিম এটো 51 সো ইয়াত আমাৰ ভাগ 1 to 0 ওলোৱা নাই এটাকে ভাগ 1 equals to 51 not equals to 0 not equals to 0 মাত্ৰকে আমি আকৌ কৰিব লাগিব এবাৰ কাক হৰণ কৰিম 51 টো এবাৰ 102 হৰণ কৰিম 51 এ 102 হৰণ কৰব দুবাৰ যাব 2 বাই 100 2 ডাইৰেক্ট গুচি যাব গতিকে ভাগ 1 আমাৰ 0 এটাকে ভাগ 1 equals to 0 এটাকে ইউক্লিডৰ বিভাজন কলন বিধিৰ পৰা কলন বা এচিএফ বুলি শর্টকাট লিখিব হাইয়েস্ট কমন ফ্যাক্টর কাৰ এচিএফ 225 255 867 হৰৰ আমরা সেলকে লিখিছো ইকুয়ালস টু হাইয়েস্ট কমন ফ্যাক্টর অফ 255 and 867 এই দুটা আমাৰ হাইয়েস্ট কমন ফ্যাক্টর অর্থাৎ গৰিষ্ঠ হৰণ কৰাটো হৈছে আমাৰ জিটোৱে লাষ্টত ফোন কৰিছিল এটা হৈছে 51 এ লাষ্টত ফোন কৰি 0 আছে গতিকে আমাৰ 51 টো হ'ব আমাৰ এই ক্ষেত্ৰত হাইয়েস্ট কমন ফ্যাক্টর অর্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক So next our question to আছে number 4 number 4 to আছে 272 102 272 আৰু 1032 1032 so এই ক্ষেত্ৰত আমি কি কৰিম ডাইৰেক্ট কৰো ইয়াত 1032 greater than 272 এটাকে বলি আমি ডাইরেক্ট আমি কৰি যাও এটা শর্টকাট মেম 1032 ডে হন কৰিলো 5 বা না যাব 5 দুগুণ 5 5 9 মান যাব 9 গুণ 18 8 উপলা 1 9 গুণ 63 164 উপলা 6 9 গুণ 18 9 না যাব 5 বা 4 বা মান যাব 4 গুণ 8 4 গুণ 18 8 কোলা 2 4 গুণ 8 9 10 এটাও বেশি 4 বাৰ দিওটো আমাৰ বেশি হৈ যায় গতিকে আমাৰ 3 বাৰ দিম 3 বাৰ দিলে 3 গুণ 6 3 গুণ 21 1 কোলা 2 3 গুণ 6 7 8 12 গুণ থাকিল 6 2 গুণ থাকিল 1 10 গুণ থাকিল 2 16 ওলাইছে এটাকে
10 আমি একে পাতি লওঁ 1032 ইকুৱেলছ টু এইটো ইনটু এইটো 272 ইনটু 3 যোগ 216 এই দুটা পূৰণ কৰি লগত 216 টো আমি যোগ কৰিম এটা পূৰণকে 216 যোগ কৰি আমি পাতি লওঁ আৰু এই ক্ষেত্ৰত আমাৰ ভাগ একটো 0 নাই লিয়া সো ৰাইট যেহেতু ভাগ এক ইকুৱেলছ 216 নট ইকুৱেলছ টু 0 এটাকে আমি আকৌ ভাগ একটোৱে আমি ভাজ্যটো হৰণ কৰিব লাগিব 216 এ কাক হৰণ কৰিব লাগিব সৰি ভাজকটো হৰণ কৰিব লাগিব ভাজক মানে কোনটো যে ভাজিছে দুখ মানে ভাজক 272 ক আমি হৰণ কৰিব লাগিব সো 270 ক আমি হৰণ কৰিলে এবাৰ গৈছে 216 12 গল থাকিল 6 এবেনে আহিলে 6 6 গল থাকিল 5 56 আহিলে এটাকে এই ক্ষেত্ৰত আমাৰ 272 ইকুৱেল টু 216 ইনটু আমি 1 যোগ 56 যেহেতু ইয়াতো আমাৰ ভাগ একটো আমাৰ শূন্য ওলোৱা নাই ভাগ এক ইকুৱেল টু 56 ওলাইছে এটো 0 নাই লোৱা এটাকে আকৌ আমি আকৌ হৰণ কৰিব লাগিব এবাৰ কাক হৰণ কৰিব লাগিব 56 এ লাস্ট যেটো আমি ভাজিছিল মানে 216 এটা মানে কেবা যাব 4 5 20 318 3 মান যাব 318 ওপলাই 315 আইকে 16 আঙ্গল থাকিল 8 এপিনে শূন্য থাকিলে 10 10 থাকিল 4 48 থাকিলে এটাকে 216 ইকুৱেল টু 56 ইনটু 3 যোগ 48 এইটো আমাৰ ভাগ একটো আমাৰ 0 নাই লোৱা ভাগ এক ইকুৱেলছ টু 48 লাইছে নট ইকুৱেলছ টু 0 এটাকে আকৌ আমি ভাগ একটো কাক হৰণ কৰিম লাস্ট যেটো আমি ভাজিছিল অৰ্থাৎ ভাজকটো 56 হৰণ কৰিলে এবাৰ হ'ল 16 আঙ্গল থাকিল 8 আকৌ এটাকে 56 ইকুৱেলছ 48 ইনটু 1 যোগ 8 এটাকে ভাগ একটো আমাৰ এই ক্ষেত্ৰটো 0 নাই লোৱা ভাগ ইকুৱেলছ টু 8 লাইছে নট ইকুৱেলছ টু 0 0 নাই লোৱা গতিকে আমি আকৌ এই মেথডটো কন্টিনিউ কৰিম গতিকে এবাৰ আমি কাক হৰণ কৰিম 8 ৰে যেটো লাস্ট ভাগ আছে হেতু আমি 48 হৰণ কৰিম 6 গুণ 48 শূন্য ওলাই গ'ল এটাকে ডাইৰেক্ট আমি লিখি দিব পাৰোঁ ইউক্লিডৰ বিভাজন কলন বিধিৰ পৰা ACF কাৰ ACF কাৰ হাইয়েস্ট কমন ফেক্টৰ কাৰ বখাবো হেতু হৈছে 272 আৰু 1032 ইয়াৰ গখাও হৈছে লাস্ট যেটো হৰণ কৰিছে অৰ্থাৎ 8 টো এখানে নামা 8 টো আমাৰ শুদ্ধ উত্তৰ এটা আমি ফৰজা ফাইবাৰ 2520 ইয়াৰ আমি গখাগুটো ওলাব লাগে তো ক্লিয়াৰলি আমি এটা এটাকে ডাঙৰ আমি পাই আছো 2520 greater than 405 এটাকে আমি ডাইৰেক্ট হৰণ কৰা মেথডটোতে কৰিলো 405 এ 2520 হৰণ কৰিলো 5 মান যাব 5 গুণ 25 5 গুণ 20 10 5 থাকিল 5 এবেন থাকিলে 1 এবাৰ 11 গ'ল 11 11 থাকিল 9 এবেন থাকিলে 4 4 নাই সবাৰ যাব ইয়াত সবাৰ 6 5 গুণ 30 6 গুণ 24 সবাৰ গ'ল 0 12 গ'ল থাকিল 9 এবেনে আহিলে 5 11 গ'ল 90 থাকিলে এটাকে মই ডাইৰেক্ট কৰি গৈছে বাবা ভাগ ইকুৱেলছ টু 90 আৰু ইয়াত আমাৰ 90 ওলামতকে 0 নহয় গতিকে আমি ভাগটো আমাৰ শূন্য ওলোৱা নাই গতিকে ডাইৰেক্ট লিখিছো এটাকে ভাগ ইকুৱেলছ টু 90 নট ইকুৱেলছ টু 0 গতিকে আমি আকৌ এটা কি কৰিম এটাকে 90 এবাৰ কাক হৰণ কৰিম এই 90 টোৱে 405 ক আমি ডাইৰেক্ট হৰণ কৰিলো 5 গুণ 45 গতিকে আমি 4 বাই দিও 4 গুণ 36 360 5 এবাৰ 10 10 জল থাকিল 45 যেহেতু ইয়াতো ভাগে আমাৰ equals to 45 not equals to 0 ওলাইছে গতিকে আকৌ আমি ডাইৰেক্ট কৰিছো 45 এ কাক হৰণ কৰিম আমি 45 টো এই 90 হৰণ কৰো দুবাৰ হৈছে ওলাই গ'ল এটাকে ভাগে equals to 0 এটাকে ইউক্লিডৰ বিভাজন কলন বিধিৰ পৰা HCF of
কাৰ HCF কাৰ গসাগু আমি উলিয়াই আছো এই সংখ্যা দুটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক 4052520 ইকুৱেলছ টু আমাৰ কি ওলাইছে লাষ্ট যিটো সংকলক 0 ওলাইছে সেইটো 45 সংকলক 0 ওলাইছে গতিকে 45 টো আমাৰ গসাগু এটা আমাৰ এনসাৰটো এইটো হৈছে আমাৰ 5 নম্বৰটো নেক্সট আমাৰ আছে 6 নম্বৰটো ইয়াৰ পাছত আমাৰ 6 নম্বৰটো আছে 155 1385 155 1385 আৰু এপিনে আছে 1385 এতিয়া আমাৰ ইয়াৰ গসাগু ওলাব লাগে সো ইয়াত আমাৰ কি কৰিম এতিয়া কি আগৰ ক্ষেত্ৰত ইয়াত 1385 greater than 155 এটাকে ডাইৰেক্ট আমি কৈ দিও 155 এ আমি ইয়াত ফোন কৰো ইয়াত আমাৰ 10 বাৰ দিলে 1550 9 বাৰ দিলে 9 বাৰ দিলে কিমান যাব 155 9 সম্পূৰ্ণ কৰিছে 9 5 45 5 কলা 4 9 5 45 45 4 এ 9 কলা 4 9 গুণ 9 9 13 গতিকে আমাৰ 9 বাৰ নেযায় 95 এবিন 85 গতিকে আমাৰ ইয়াত যাব 8 বাৰ ডাইৰেক্ট 8 5 40 শূন্য কলা 4 8 5 40 4 4 কইলা 4 8 গুণ আছে 12 5 এপিনে 8 থেকে থাকিল 4 3 থাকিলে 145 যেহেতু এই ক্ষেত্ৰটো ভাগ হেক ইকুৱেলছ টু 145 ওলাইছে নট ইকুৱেলছ টু 0 এটাকে আমি 145 এ আকৌ এটো খন কৰো 155 ও খন কৰো ইয়াৰ 145 155 খন কৰে কেবা গৈছে এবাৰ গৈছে 145 পাছলৈকে থাকিলে ন ইয়াত 10 আহিলে যেহেতু ভাগে ইকুৱেলছ 10 নট ইকুৱেলছ 0 এতিয়া আমি গতিকে আকৌ খন কৰিব লাগিব যেটো ভাগে আছে হেতুৱে এই 10 টোৱে 145 10 এবাৰ গল 45 এপিনে গল 4 বাৰ 45 এটাকে যেহেতু এই ক্ষেত্ৰত আমাৰ ভাগে ইকুৱেলছ টু 5 লেখা নট ইকুৱেলছ টু 0 এটাকে আকৌ 5 এ আমি কা খন কৰিব লাগিব 10 খন কৰিব লাগিব এই 5 টোৱে ভাগেকটো 10 খন কৰিলে দুবাৰ গল শূন্য লাই গল এটাকে ভাগে ইকুৱেলছ টু 0 লালে এটাকে আমি HCF টো লাই লিখি দিম HCF কাৰ HCF ওলাইছে আমাৰ HCF টো কোন হ'ব এই 5 টো লাষ্টত যেটো খন কৰাৰ পাছত শূন্য ওলাই সেই সংখ্যাটোৱে আমাৰ ভাগে অৰ্থাৎ এই ক্ষেত্ৰত 5 টোৱে আমাৰ যেটো আমাৰ ৰিকোয়াৰ্ড আনসাৰ অৰ্থাৎ আমাৰ যেটো গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু কাৰ এটো গৰিষ্ঠ সাধাৰণ উৎপাদক 155 আৰু কাৰ 1385 ইকুৱেলছ টু 5 এই ক্ষেত্ৰত আমাৰ আনসাৰ হৈছে 5 নেক্সট আমাৰ কোৱেশ্চনটো আছে 384 আৰু 1296 ৰ আমাৰ গসাগু ওলাব লাগে ফাৰ্স্ট কমন ফেক্টৰটো ওলাব লাগে আমি ডাইৰেক্ট 384 এ 1296 ক হৰণ কৰো 4 বাৰ 3 বাৰ মান যাব 3 4 গুণ 12 2 কলা 1 3 24 কে 5 কলা 2 3 গুণ 9 10 11 6 গল থাকিল 4 9 5 গল থাকিল 4 2 গল থাকিল 1 এটাকে ভাগ হেকটো আমাৰ ওলাইছে 144 আৰু যেটো শূন্য নহয় এটাকে আমি আকৌ কৰিম 144 এ 384 ক আমি হৰণ কৰো দুবাৰ মান যাব 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 14 আনকল থাকিল 6 এপেন থাকিলে 11 গল ইয়াত 7 থাকিলে এবাৰ 17 হল ইয়াত 9 থাকিলে এটাকে এই ক্ষেত্ৰটো আমাৰ ভাগে ইকুৱেল টু 96 আছে নট ইকুৱেলছ টু 0 গতিকে আমি আকৌ পুনৰ হৰণ কৰিব লাগিব 96 এ 144 হৰণ কৰিব লাগিব এটো এবাৰে যাব 96 14 সদল থাকিল 8 ইভেন থাকিলে 13 9 4 13 গতিকে 48 থাকিলে এটাকে ভাগে ইকুৱেলছ টু 48 ইয়াটো আমাৰ নট ইকুৱেলছ টু 0 ওলাইছে এটাকে আকৌ আমি 48 এ হৰণ কৰো 96 ক ইয়াত আমাৰ কেবা যাব 2 বাৰ মান যাব 2 গুণ 16 ওপলাই 2 গুণ 8 কে 9 এটো মিলি গল এটাকে আমাৰ
ইউক্লিডৰ কলন বিধিৰ পৰা ইউক্লিডৰ কলন বিধিও লিখিব পাৰা বিভাজন বিধিও লিখিব পাৰা বিভাজন বিধিৰ পৰা বিভাজন বিধি বুলি লিখিব পাৰা কলন বিধি লিখিব পাৰা বিভাজন বিধিৰ পৰা ACF কাৰ হৈছে 1296384 ইয়াৰ আমাৰ হৈছে 48 গতিকে ইয়াত আমাৰ এনসাৰ হৈছে 48 এই ক্ষেত্ৰত জনা থওঁ যে যেটো কোৱেশ্চন আমাৰ 1 or 7 যেটো কোৱেশ্চন এক্সাৰসাইজ 1.1 or যেটো 7 নম্বৰ কোৱেশ্চন তাৰ এনসাৰটো ভুল আছে এনসাৰটো একচুৱেলি হ'ব লাগে 48 এনসাৰটো আছে 24 নেক্সট আছে কোৱেশ্চন নম্বৰ 8 আৰু বিভাজন কলন বিধি ব্যৱহাৰ কৰা ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰা লাষ্ট কোৱেশ্চন নম্বৰ 8 1 or 8 1848 আৰু 3058 এই ক্ষেত্ৰত আমাৰ উলিয়াব লাগে ইয়াতো আমাৰ ওলাই আছে এটা এটাকে নামৰ 3058 is greater than 1848 এটাকে আমি ডাইৰেক্ট কৰি দিও 1848 এ 3058 হৰণ কৰো এবাৰে যাব 1848 8 গল থাকিল 0 5 গল থাকিল 1 10 গল থাকিল 2 2 গল থাকিল 1 এটাকে ভাগে ইকুয়ালস টু 1210 লালে যেটো শূন্য নহয় এটাকে আমি আকৌ হৰণ কৰো 1210 যেটো ভাগে আছে এটো আমি এটো হৰণ কৰিম 1848 ইয়াতো এবাৰে যাব 1210 8 4 গল থাকিল 3 8 গল থাকিল 6 এটাকে ভাগে ইকুয়ালস টু 638 not equals to 0 গতিকে আমি পুনৰ এটো স্টেপ কৰিম 638 যেটো ভাগে হেটো পুনৰ আমি 1210ক আমি হৰণ কৰি দিম দুবাৰ যে এবাৰ মানে যাব 638 দহন গল থাকিল 2 এপন থাকিলে 0 দহন গল থাকিল 7 এপন থাকিলে 11 6 572 এটাকে ভাগে equals to 572 not equals to 0 গতিকে আমি পুনৰ কৰিব লাগিব 572 এবাৰ হৰণ কৰিলে 638 এবাৰ যাব 572 8 গল থাকিল 6 এপনে থাকিলে 3 এপনে 11 গল 13 13 গল থাকিল 6 এটাকে ভাগে ইকুয়াল টু 66 not equals to 0 পুনৰ আমি কৰিব লাগিব 66 এ 572 572 হৰণ কৰিলে 10 বাৰ যায় 9 বাৰ হয়তো যাব পাৰে 9 গুণ 6 9 গুণ 6 55 57 58 হৈ যাব 9 বাৰ যায় 8 বাৰ যাব 8 গুণ 48 8 কোলা 4 8 48 49 50 51 52 12 গল থাকিল 4 এনে 6 গল থাকিল 4 থাকিলে এটাকে ভাগে আমি পুনৰ ওলাই গল আমাৰ শূন্য নাই লোৱা 44 not equals to 0 গতিকে আমি পুনৰ 44 আমি হৰণ কৰি 44 কা হৰণ কৰি 66 হৰণ কৰি এবাৰ গল 44 এ সোজেল থাকিল 2 সোজেল থাকিল 2 এটাকে ভাগে ইয়াতো আমাৰ শূন্য নাই লোৱা ভাগে ইকুয়ালস টু 22 আছে not equals to 0 এটাকে 22 আমি পুনৰ হৰণ কৰিম 44 দুবাৰ যাব শূন্য গতিকে আমাৰ ইয়াত শূন্য ওলাই গল এটাকে ভাগে এই ক্ষেত্ৰত আমাৰ শূন্য ওলাই গল এটাকে ইউক্লিডৰ বিভাজন কলন বিধিৰ পৰা আমি কি পাও HCF যেটো আমাৰ ৰিকোয়াৰ্ড HCF যেটো আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদকাৰ 1848 আৰু 3058 ইয়াৰ আমাৰ সাধাৰণ যেটো উৎপাদক এটো হৈছে 22 এটো হৈছে আমাৰ এনসারটো গতিকে এইটা হৈছে আমাৰ ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি যেটো গসাগু উলিওৱা মেথড তাৰ যিকিটা কোৱেশ্চন এক্সাৰসাইজ 1.1 ৰ 1 ৰ পৰা আমাৰ 8 ৰ লৈকে ইয়াৰ আমাৰ সলিউশন কিটা সো নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ যিখিনি আছে টপিক সেইখিনি আমি ডিসকাস কৰিম ধন্যবাদ